বাতৰি এটা চাই আছিলো মোক চিকুটি নিদিবা হয় হয় যাম কেলে না যাম মই অকমান পাছত গৈ আছো দেই 10 মিনিট মান পাছত গৈ আছো ঠিক আছে ঠিক আছে চিকুটি নিদিবা না হয় হয় যাম মোক চিকুটি নিদিবাচোন ঐ তোমালোক কি হৈছে বাৰু হা এতিয়া হেৰি নতুন শ্ৰেণীলে পাবা আৰু পৰীক্ষা হৈ গৈছে এতিয়া নতুন কিতাপ আনিব লাগে পঢ়িব লাগে আৰু কিবা এটা কৰিবলৈ ললে তোমালোক পাই যাবহি ন আৰু তাক কিয় ডিষ্টাৰ্ব কৰি আছা তুমি কেলে চিকুটি আছা তাক এনে কৰি থাকিব নাপায় না যোৱা দুইটা যোৱা পঢ়াগে যোৱা পঢ়িম বাৰু কিন্তু এটা কথা কওকচোন মোক কি কথা এই যে ক'লে মোক চিকুটি নিদিবাচোন তাৰ ইংৰাজীটো কি হ'ব মোক চিকুটি নিদিবা ইংৰাজীটো ক'ব লাগে ঠিক আছে পঢ়িবাতো পঢ়িম দুইটা পঢ়িবগে পঢ়িম মোক চিকুটি নিদিবা ইংৰাজীটো হৈছে ডোন্ট পিঞ্চ মি কি ক'লো ডোন্ট পিঞ্চ মি সব ডাঙৰকে কৈ দিয়া ডোন্ট পিঞ্চ মি মোক চিকুটি নিদিবা ইংৰাজী হৈছে কি ক'লো ডোন্ট পিঞ্চ মি ডোন্ট পিঞ্চ মি সব এনেকুৱা ধৰণৰ ইংৰাজীৰ কথা বিতৰাবিলাক শিকি থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব লাইক কৰি দিব ধন্যবাদ আজিলৈ ইমানে